সকলোকে মহাষ্টমী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি পূজা চাবলৈ গৈ আছোঁ। ইয়াতে আমাৰ ওচৰতে পুঠিমাৰী বাৰোৱাৰী পূজা হয়, গতিকে আপোনালোককো লৈ যাওঁ বলকচোন। এয়া পূজাৰ মূল মণ্ডপ। এয়া দুৰ্গা পূজাৰ মূল মণ্ডপ পুঠিমাৰী বাৰোৱাৰী পূজা কমিটি। আৰু এইবিলাক বিভিন্ন ধৰণৰ মিঠাইৰ দোকান বহিছে। ভিৰ কৰিছে। আমি পূজা চাই আছো, বহিছে। এয়া হোটেলবোৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ উপলব্ধ হৈছে। দেৱীৰ মূৰ্তি, ইয়াত ভক্তবৃন্দই চাকি বন্তি জ্বলাই আছে, চবেই সেৱা কৰি আছে আৰু এনেকৈ মহাষ্টমী পূজা চলি আছে। খুব ৰ'দ দিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।